हाय एवरीवन मोर चेनेल इनता भिडिओ आपलोक स्वागतम जानाइছো আজি ইয়াত বহুত ঠান্ডা পৰিছে কানা টুপি চুপি লগাই লৈছো আৰু পানী লাগি আছে মোৰ মাতটো ভাগিছে লবলো তেৰ টিপা উঠি চাটা খালো চাটা খাই বুলি ভাবিলো ঘিউ উলিয়াও ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু চাৰিপা ভিডিওটো শেষলৈকে আৰু দুটা মান ৰেচিপি আছে চাৰিপা ভিডিওটো মই গাখীৰ আধা লিটাৰ লৈ পেলাই মই গাখীৰখিনি উতলাই ললো এটা মই 2 মিনিট সময় উতলাম আপোনালোকে যিমানেই উতলাই সিমানেই গাখীৰ ঘৰ বেছিকৈ ওলাই এটা মই 2 মিনিট সময় উতলাই লম গাখীৰখিনি চাওক মই 2 মিনিট সময় উতলাই ললো লৈ পেলাই এতিয়া মই গেছটো বন্ধ কৰি দিম এতিয়া মই ঠাণ্ডা হ'বলৈ দিম এনেকৈ ঠাণ্ডা হ'বলৈ দিম ইয়াত মই একো ঢাকন নিদিওঁ ঢাকন দিলে গাখীৰ খৰখিনি মানকে টাইটকে নোলাব সেইটো কাৰণে মই গাখীৰ নাঢাকো মানেকে ঠাণ্ডা হ'বলৈ দিম যেতিয়ালৈকে ঠাণ্ডা হয় তেতিয়ালৈকে এনেকৈ ৰাখিম চাওক গাখীৰখিনি ঠাণ্ডা হৈ গ'ল মই হাতে চুই দিছোঁ ঠাণ্ডা হৈ গ'ল পৰা এতিয়া ঠাণ্ডা হ'ল মই এনেকৈ একো ঢাকন নিদিয়াকৈ এৰাতিৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম ৰাতিপুৱা হ'লে মই গাখীৰ খৰখিনি উলিয়াই দিম আপোনালোকক দেখাম বাৰু ৰাতিপুৱা মই গাখীৰ খৰখিনি উলিয়াওঁতে চাওক মই এটা ফ্ৰিজৰ পৰা উলিয়াই পেলাই গাখীৰ খৰখিনি উলিয়াই লম এটা বাটিত ইয়া মই জমা কৰি থোৱা ফ্ৰিজতে ৰাখি থোৱা মই গাখীৰ খৰ হয় 10 দিনমান হ'ব এই গাখীৰ খৰখিনি এই জমা কৰি থকা এই গাখীৰ খৰখিনি এটা মই চামুচ দি ঘুটিম আপোনালোকে চাব যাতে ফ্ৰিজৰ পৰা আপোনালোকে উলিয়াই লগালগ নুঘুটিব সেই কাৰণে ঘুটিলে মানে বহুত দেৰি লাগিব আপোনালোকে ঘুটোতে হাত বিষাই যাবগে অলপ এই ৰুম আধা ঘণ্টা আগতে উলিয়াই থব আপোনালোকে ফ্ৰিজৰ পৰা যদি জমা কৰি থয় মই উলিয়াই থৈছিলো আধা ঘণ্টা আগতে এখিনি চাওক মই 2 মিনিট মান গুটা পাছত এখিনি এনেকুৱা হৈ গ'ল পাতল হল দেখিছিলে তেতিয়া গুটা মাৰি আছিল এতিয়া অলপ পাতল হৈছে আৰু গুটি পলিব মই ৰখি গুটিম নহলে হাত বিষাই যাব কমসে কম 15 মিনিট গুটিব লাগিব তেতিয়াহে ঘি বাটাৰ নিচিনা হোৱালৈকে গুটি পলিব এখিনি বাটাৰ হৈ যাবগে মই 5 মিনিট গুটাৰ পিছত ক্ৰীম উলাই গ'ল এখিনি গাখীৰৰ পৰা ক্ৰীম এনেকৈ বনায় আপোনালোকে এনেকৈ বনাই ঘৰতে ব্যৱহাৰ কৰিব পাৰে ক্ৰীম মই এনেকৈ বনাই ব্যৱহাৰ কৰো ক্ৰীম মই ফ্ৰিজত ৰাখি থৈ দিও এতিয়া মই ক্ৰীম নবনাও যেহেতু আৰু গুটিম এখিনি 5 মিনিট মান গুটাৰ পিছত বাটাৰ নিচিনা হৈ যাবগে চাই থাকক আপোনালোকে শেষলৈকে ভিডিওটো ঘিউনো যেতিয়ালৈকে বাটাৰ নহয় তেতিয়ালৈকে মই ঘুটিয়ে থাকিম এখিনি মই 5 মিনিট মান গুটাৰ পিছত চাও কেনেকুৱা হৈ গ'ল কেকত লগোৱা ক্ৰীমৰ নিচিনা হৈ গ'ল এতিয়া মই এখিনি গুট মাৰি নোযোৱালৈকে মই ঘুটি থাকিম আৰু অলপ 2 মিনিট মান ঘুটিলে গুট মাৰি আহিব এখিনি মই 2 মিনিট মান ঘুটি পেলাই এনেকুৱা হৈ গ'ল চাওক ঘিখিনি গুট মাৰি গ'ল আৰু পানীখিনি ওলাই গ'ল পানীখিনি এতিয়া মই এই পানীখিনি পেলাই দিম পেলাই পিছে কিছুমানে খায়ো কিছুমানে মই মিঠা লাগে সেইকাৰণে খাওঁ খাই ভাল নালাগে মোৰ সেইকাৰণে মই পেলাই দিওঁ আৰু কিছুমানে খায় এইখিনি চাওক মই কেৰাহীখন গৰম কৰি ললো গেছত বহুৱাই ললো এতিয়া সেই গোটমা বাটাৰখিনি মই ইয়াত দি দিলো এতিয়া তেতিয়ালৈকে উতলাম এইখিনি যেতিয়ালৈকে ইয়াৰ পৰা ঘি উলাই নাযায় মানে তেল ওলাই নাযায় তেতিয়ালৈকে মই এইখিনি উতলাই থাকিম চাওক মই এনেকুৱা হোৱালৈকে উতলালো এতিয়া ঘি ওলাই গ'ল মই বেছি দেৰি নুতলাও আৰু অলপ দেৰি উতলাম 2 মিনিট মান উতলাম তাৰ পিছতে বন্ধ কৰি দিম গেছটো চাওক ঘি ওলাই গ'ল এখিনিটা মই গেছটো বন্ধ কৰি দিলো এতিয়া মই এখিনি ঠাণ্ডা হ'লে দিম অলপ দেৰি ঠাণ্ডা পিছত এটা বয়ামত ভৰাই থম মই এখিনি চাওক মই এতিয়া ঠাণ্ডা কৰি এটা বয়ামত ভৰাই লৈছো আপোনালোকে জনাব কেনেকুৱা লাগিলে এই ঘি উলিওৱা পদ্ধতিটো আপোনালোকে উলাইছেনে কেতিয়াবা জনাব চাওক মই এখিনি ফ্ৰিজত ভৰাই থৈ দিম এতিয়া
মোৰ ঘিউ উলিওৱা হৈ গ'ল। আগতে পিছে মই কেতিয়াও ঘিউ উলিওৱা নাই, ইয়াত আহিয়ে মই শিকিছোঁ ঘিউ কেনেকৈ ওলোৱা দেখি পেলাই শিকি পেলাইহে উলিয়াইছোঁ নিজে। আপোনালোকেও চাগে কিছুমানে জানিবও পাৰে, কিছুমানে নাজানিবও পাৰে। মই নাজানো, পিছে মই শিকিছোঁ কাৰণে আপোনালোককো জনাইছোঁ। আপোনালোকে এনেকৈ উলিয়াব পাৰে ঘৰতে ঘিউ। এতিয়া ৰাতিপুৱা প্ৰায় 10টাই বাজিলে। এতিয়া মই খাবলৈ যোগাৰ কৰিম। ঠাণ্ডা ভাত আছে, সেইখিনি এতিয়া কিবা এটা বনাম বুলি ভাবিছোঁ আৰু ৰুটি বনাম। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। চাউত ঠাণ্ডা ভাত বাতি আছিলে। মই বুট কেইটামান তিয়াই থৈছিলোঁ, বুট বেছি নহয় কেইটামান। ঠাণ্ডা ভাত বাতি পিঁয়াজ এটা কাটি ল'লোঁ আৰু জলকীয়া সৰু সৰুকৈ কাটি ল'লোঁ 2টা। এতিয়া মই এইখিনি ভাজিম। এইফালে মই তেল গৰম কৰি ল'লোঁ অকণমান, তাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। চাউল ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ভজাৰ পিছত এতিয়া মই জলকীয়া দি দিম ইয়াত। জলকীয়াখিনি অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত এতিয়া মই বুটখিনি দি দিম ইয়াত। তিয়াই লোৱা বুটখিনি দি দিলোঁ। বুটখিনি এতিয়া অলপ দেৰি ভাজিম। তেলতে অলপ দেৰি ভাজি ল'ম মই। চাওক অলপ দেৰি ভাজি ল'লোঁ মই ঢাকোন দি পেলাই। ভাজি পেলাই মই এতিয়া দিম ইয়াত নিমখ, হালধি আৰু জলকীয়া গুড়ি। জলকীয়া গুড়ি আপোনালোকে দিব পাৰে, নিদিব পাৰে। মই জলকীয়া গুড়ি দিলে কালাৰটো ভাল লাগে কাৰণে দিছোঁ, আৰু পানী লাগি আছে সেইকাৰণে মোৰ জ্বলা খাবলৈ মন গৈ আছে, সেইকাৰণে মই জলকীয়া বেছিকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিদিবও পাৰে। চাওক এইখিনি মই এতিয়া অলপ দেৰি ভাজি ল'ম। ভাজি হোৱাৰ পিছত এতিয়া মই ঠাণ্ডা ভাতখিনি দি দিলোঁ। ঠাণ্ডা ভাতখিনি দি পেলাই মই এইখিনি টানকৈ গোটা মাৰি আছে ভাতখিনি, সেইখিনি মই ভাঙি দিম। ভাঙি পেলাই মিহলাই ল'ম গোটেইখিনি। মিক্স কৰি চাওক, ঢাকোন দি থ'লোঁ। ঢাকোন দি পাছত প্ৰায় হৈ গ'ল। এতিয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে খাইছেনে জনাবচোন এনেকৈ ভাত ভাজি। যদি খাইছে কেনেকুৱা লাগে জনাব, আৰু যদি নাই খোৱা তেখেতসকলেও খাব, বহুত ভাল লাগে খাই। চাওক মই এইফালে ৰুটি সানি থৈছিলোঁ, আটা ৰুটি মাৰিবলৈ। আটা মই গৰম পানী সানিছোঁ। এতিয়া ঠাণ্ডা দিন যিহেতু, ঠাণ্ডা পানী সানিলে আটাখিনি টাইট হৈ যাব। এইফালে মই তাৱা গৰম হ'বলৈ দিলোঁ, ধোঁৱা ওলাই গ'ল তাৱাত। এইফালে ৰুটি বেলি পেলাই মই দি দিলোঁ তাৰ ওপৰত। এতিয়া তলফালে বগা নোহোৱালৈকে মই ৰুটিখন এনেকৈ সিজাই ল'ম। তাৰপিছত দুইফালে সিজাই ল'ম মই ৰুটিখন। তাৰপিছত মই গেছৰ ওপৰত জুইত দি দিম, তেতিয়াহে ফুলিব ৰুটিখন। ফুলা ৰুটি বনাম। মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে মোৰ ৰুটি বনাবলৈ আপোনালোকক শিকোৱা নাই। কিছুমানে জানিব পাৰে, কিছুমানে নাজানিব পাৰে। মই নাজানিছিলোঁ ৰুটি বনাবলৈ। ইয়াত আহি আইতাই শিকাইছে মোৰ ৰুটি বনাবলৈ। ৰুটি বনাবলৈ জানো পিছে, কিন্তু ফুলা ৰুটি নাজানো বনাব। আৰু এতিয়া বনাইছোঁ যিহেতু আপোনালোককো দেখুৱাইছোঁ বনাই পেলাই। এতিয়া মই গেছৰ ওপৰত দি দিম ৰুটিখন। চাওক ধুনীয়াকৈ ফুলি আহিছে ৰুটিখন। আপোনালোকে জনাবচোন এনেকৈ ফুলা ৰুটি বনাইনে আপোনালোকে? বনায়ে চাগে, মোতকৈ চাগে ভালকৈয়ে বনায় আপোনালোকে। চাওক হৈ গ'ল মোৰ ৰুটি বনোৱা। এইফালে মই ৰুটি খাবলৈ লৈছোঁ ৰাজমাহৰ লগতে। মই নাখাওঁ ৰুটি, হাজবেণ্ডে খাব ৰুটি। তেওঁ ভাত নাখায়, ভাত মইহে খাওঁ। এতিয়া মই যিখিনি ভাত ভাজি লৈছিলোঁ সেইখিনি মই খাম। আপোনালোকেও খাওক, মই খাই লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক।
মই ফুৰিবলৈ আহিলোঁ গাঁৱৰ ঘৰলৈ, হাজবেণ্ডৰ ঘৰলৈ আহিলোঁ আজি। এইফালে মই ব্ৰেড পকৰা বনাবলৈ লৈছোঁ চাহৰ লগত খাবলৈ। এইফালে বেচন ঘুলি ল'লোঁ, আলু পিটিকা কৰি ল'লোঁ, নিমখ হালধি জলকীয়া কাটি তেল গৰম কৰি ল'ম, ব্ৰেডত आलू भरा ले लो। हेलो फ्रेंड्स, आज हम बनाने वाले हैं ब्रेड पकौड़ा। तो हमने ये ब्रेड तैयार कर लिए हैं, इनके अंदर हमने आलू की पिट्ठी डाली थी, तो हमने ये ब्रेड डाल दिया है। अब हम दूसरा ब्रेड डालने जा रहे हैं। ये हमने इसे पूरी अच्छी तरह से बेसन में डुबो लिया है। ये हमने दूसरा ब्रेड भी डाल दिया है। ये देखिए ऐसे कलर आ रहा है इसमें। अब हम इसे पलटेंगे कुछ टाइम बाद, है ना भाभी? ये पकौड़ा मैं नहीं बना रही हूँ, कभी आप समझते हो मैं बना रही हूँ, मेरी भाभी बना रही है। चाह हो गल, मैं चाह बना लो, लाल चाह, चटनी और आलू टिक्की और ब्रेड पकौड़ा। चाह खाई लूँ मैं, चाह भिडिओ तो शेषলৈকে। চাওক মই ৰাতি কাৰণে চব্জি বনাব ললো। ইয়াত আহি পেলাই বনাইছোঁ। এতিয়া মই আলু 2টা কাটি ললোঁ, বিলাহী 1টা, জলকীয়া 3টামান কাটি ললোঁ একেলগে। ইফালে তেল গৰম কৰি মেথি দি দিলোঁ। মেথিখিনি ক'লা হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। তাৰপিছত আমি 4জনী আছোঁ, যাতে আইতা মই আৰু ভণ্টি 2জনী, বাকীসকল বিয়া খাবলৈ যাব, সেইকাৰণে বেছি বনোৱা নাই, অলপ অলপ বনাইছোঁ আমি। और इतना जेहेतु ब्रेड पकौड़ा खाई ललो, इतना खाब मन नाजाय राति रुटी, সেইকাৰণে বেছিকৈ বনোৱা নাই। আপোনালোকেও বনাই চাবচোন, কেতিয়া একো বনাবলৈ মন নাযায় তেতিয়া এনেকৈ চব্জি বনাই খাবচোন, বহুত টেষ্টি লাগে এই চব্জিখিনি। এতিয়া মই দি দিম ইয়াত নিমখ, হালধি আৰু জলকীয়া গুড়ি দি দিম। জলকীয়া গুড়ি দি পেলাই ঢাকোন মাৰি সিজাই দিম। আৰু বনাওঁতেও বেছি দেৰি নালাগে, 5 মিনিটতে হৈ যায় এইখিনি চব্জি। আলু সিজোতে এনেও বেছি দেৰি নালাগে। ঢাকোন মাৰি থৈ সিজিবলৈ দিম। এতিয়া প্ৰায় সিজিয়ে হৈ গ'ল। এতিয়া মই ৰাতি ৰুটি খাবলৈ লৈছোঁ। ৰাতি ৰুটি খাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে। আজিলৈ বাই, টেক কেয়াৰ, গুড নাইট।